হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ফৰ চেঞ্জ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আছামিয়াৰ বুকৰ পাৰ্ট নম্বৰ 60 আলোচনা কৰিম। আজিৰ গোটেইকেইটা কুৱেশ্যন এই আছামিয়াৰ বুকখনৰ পৰা লোৱা হৈছে। আহি থকা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ আৰু DMEৰ বাবে এই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লে'লিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1, Which of the following is the source of ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ উৎস কোনটো? অপশ্যনকেইটা দিয়া আছে লুচাই হিলছ, গংগোত্ৰী গ্লেছিয়াৰ, চেমায়ংডং গ্লেছিয়াৰ আৰু অমৰকণ্টক হিলছ। ব্ৰহ্মপুত্ৰ নদীৰ উৎসটো হৈছে অপশ্যন নম্বৰ চি, চেমায়ংডং গ্লেছিয়াৰ। চেমায়ংডং গ্লেছিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ নদীটো 15th লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। আৰু এই গংগোত্ৰী গ্লেছিয়াৰটো ইয়াৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে। গংগা ৰিভাৰ গংগোত্ৰী গ্লেছিয়াৰৰ পৰা উৎপত্তি হৈছে। চ' মনত ৰাখিব, ব্ৰহ্মপুত্ৰ ৰিভাৰ উৎপত্তিস্থল হৈছে চেমায়ংডং গ্লেছিয়াৰ আৰু ই হৈছে 15th লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। আৰু গংগোত্ৰী গ্লেছিয়াৰৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যনকেইটা দিয়া আছে ৰাধা গোবিন্দ বৰুৱা, ফখৰুদ্দিন আলি আহমেদ, গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ফখৰুদ্দিন আলি আহমেদ। তেখেত হৈছে ভাৰতৰ হোৱা প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি। ফখৰুদ্দিন আলি আহমেদ হৈছে ভাৰতৰ 5th প্ৰেছিডেণ্ট। তেখেতৰ কাৰ্যকাল আছিলে 1974 পৰা 1977 লৈকে। তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী আছিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি আছিলে ভাৰতৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS এক্সামিনেশ্যন? ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, আনন্দৰাম বৰুৱা। তেখেত হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া ব্যক্তি। এই কুৱেশ্যনটো ADRE 2022ত আহি গৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ কানেক্ট আছাম এণ্ড অৰুণাচল প্ৰদেশ? নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে? অপশ্যনে দিয়া আছে ডিৰাক, বক্সিহাট, ডিমাপুৰ, যোৰহাট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, ডিৰাক। ডিৰাকে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে। আৰু এই নেশ্যনেল হাইৱেটো হৈছে 52 নেশ্যনেল হাইৱেকে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ ফিমেল ইন আছাম এজ পাৰ 2011 চেঞ্চাছ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ শিক্ষিতৰ হাৰ কিমান? অসমত মুঠ শিক্ষিতৰ হাৰ হৈছে 72.19%। তাৰে মেল বা পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে 77.85% আৰু মহিলাৰ হৈছে 66.27%। চ' এই কুৱেশ্যনটোত অসমৰ মহিলাৰ শিক্ষিতৰ হাৰ সুধিছে। চ' ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 66.27%। 77.85% হৈছে মেল আৰু 66.27 হৈছে ফিমেল, আৰু এইটো হৈছে টোটেল। নেক্সট কুৱেশ্যন, নেম দ্য স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম? অসমৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? অপশ্যনকেইটা দিয়া আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী, আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো হৈছে অসমৰ ক্ষুদ্ৰতম ৱাইল্ড লাইফ চেঞ্চুৰী। গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে মৰিগাঁও ডিষ্ট্ৰিক্টত, আৰু বুঢ়াচাপৰি ৱাইল্ড লাইফখন আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত, আৰু আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীটো আছে গুৱাহাটী। চ' স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰীটো হৈছে অসমৰ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু এইখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যন, কৰম পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম? তলৰ কোনটো সম্প্ৰদায়ৰ দ্বাৰা কৰম পূজা পালন কৰা হয়? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, টি ট্ৰাইবছ বা চাহ জনজাতি লোকসকলে কৰম পূজা উৎসৱটো উদযাপন কৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, নেম দ্য ফাৰ্ষ্ট প্লেচ ইন আছাম হোৱেৰ ক্ৰুড অইল ৱাজ ফাৰ্ষ্ট ড্ৰিল্ড? কোন ঠাইত
অসমৰ প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? অপশ্যন দি আছে মানকাছাৰ, বঙাইগাঁও, নাজিৰা, ডিগবৈ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, ডিগবৈ। ডিগবৈত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল। লগতে মনত ৰাখিব ডিগবৈ ৰিফাইনেৰীটো 1901 চনত 1901 চনত ডিগবৈ শোধনাগাৰটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, দ্য ষ্টেট বাৰ্ড অফ আছাম দেওহা হোৱাইট উইংড ডাক ইজ ফাউণ্ড ইন হুইচ অফ দ্য নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অসমৰ ৰাজ্যিক পক্ষী দেওহা পোৱা যায়? অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহা আৰু এইখন কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় এইটো সুধিছে ইয়াত। অপশ্যন দি আছে নামেৰি নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, নামেৰি নেশ্যনেল পাৰ্ক। নামেৰি নেশ্যনেল পাৰ্কত অসমৰ ৰাজ্যিক পক্ষী দেওহা বা হোৱাইট উইং ডাক পোৱা যায়। দেওহাক অসমৰ ৰাজ্যিক পক্ষী হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে 2003 চনত। এই কুৱেশ্যনটো বহুতবাৰ পৰীক্ষাত আহিছে যে কিমান চনত অসমৰ ৰাজ্যিক পক্ষী দেওহাক স্বীকৃতি প্ৰদান কৰিছে? এনচাৰটো হৈছে 2003 চনত। 2003 চনত অসমৰ ৰাজ্যিক পক্ষী হিচাপে দেওহাক স্বীকৃতি প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, ইন টাৰ্মছ অফ পপুলেশ্যন আছাম ৰেংক ডেছ পজিশ্যন এমং দ্য ষ্টেটছ? জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 15th পজিশ্যন। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 15th। ভাৰতৰ সৰ্বোচ্চ জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ আৰু সৰ্বনিম্ন হৈছে ছিকিম। জনসংখ্যাৰ ফালৰ পৰা অসমৰ স্থান হৈছে 15 আৰু এৰিয়া বা ক্ষেত্ৰফল হিচাপত অসমৰ স্থান ভাৰতৰ ভিতৰত 16th পজিশ্যন। মনত ৰাখিব 16th পজিশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 11, হোৱাট পাৰ্চেণ্টেজ এৰিয়া অফ ইণ্ডিয়া ইজ কভাৰ্ড বাই আছাম? অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই আগুৰি আছে? ইয়াৰ অপশ্যন হিচাপে শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 2.39%। অসমে ভাৰতৰ মুঠ মাটিকালিৰ 2.39% ঠাই আগুৰি আছে। লাৰ্জেষ্ট ষ্টেটটো হৈছে ৰাজস্থান আৰু স্মলেষ্ট ষ্টেট হৈছে গোৱা। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে ৰাজস্থান আৰু আটাইতকৈ সৰু ৰাজ্য হৈছে গোৱা। নেক্সট কুৱেশ্যন, নেম দ্য কাণ্ট্ৰি ডেট ইজ লোকেটেড অন দ্য নৰ্দাৰ্ণ বৰ্ডাৰ অফ আছাম? অসমৰ উত্তৰ দিশত কোনখন ৰাষ্ট্ৰ অৱস্থিত? অপশ্যন দি আছে বাংলাদেশ, চাইনা, ম্যানমাৰ, ভূটান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, ভূটান। ভূটান হৈছে অসমৰ উত্তৰ দিশত থকা ৰাষ্ট্ৰখন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং লোকেশ্যনছ ইজ নট এছ'চিয়েটেড উইথ ক্ৰুড অইল ৱেলছ? তলত কোনখন ঠাই খাৰুৱা তেল পুঙৰ সৈতে জড়িত নহয়? অপশ্যন দি আছে লাকুৱা, গেলেকী, নাজিৰা, কলিয়াবৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, কলিয়াবৰ। কলিয়াবৰত খাৰুৱা তেলৰ পুং নাই। বাকী এই তিনিটা লাকুৱা, গেলেকী, নাজিৰাত খাৰুৱা তেলৰ পুং আছে। নেক্সট কুৱেশ্যন, এজ পাৰ 2011 চেনচাছ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট লিটাৰেচি ৰেট? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যন দি আছে নগাঁও, ডিব্ৰুগড়, বৰপেটা, কামৰূপ মেট্ৰ'। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ' হৈছে অসমৰ জিলাসমূহৰ ভিতৰত সৰ্বাধিক সাক্ষৰতাৰ হাৰ। পাৰ্চেণ্টেজটো হৈছে 91.9%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বনিম্ন সাক্ষৰতাৰ জিলাখন হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। পাৰ্চেণ্টেজটো হৈছে 58%। ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 58% আৰু কামৰূপ মেট্ৰৰ সাক্ষৰতা হৈছে 91.9%। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লোৱেষ্ট ডেঞ্চিটি অফ পপুলেশ্যন? অসমৰ কোনখন জিলাৰ জনবসতি সৰ্বনিম্ন? অপশ্যন দি আছে কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, ধেমাজি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ডিমা হাছাও। ডিমা হাছাও জিলাৰ জনবসতি সৰ্বনিম্ন। লগতে মনত ৰাখিব অসমৰ জিলাসমূহৰ ভিতৰত সৰ্বাধিক জনবসতি থকা ৰাজ্যখন হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ত সৰ্বাধিক জনবসতি থাকে। সৰ্বনিম্ন হৈছে ডিমা হাছাও আৰু সৰ্বাধিক হৈছে কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন নম্বৰ 16, দ্য অৰিজিন অফ বৰাক চুৰমা ৰিভাৰ লাইছ ইন? বৰাক নদীৰ উৎপত্তি কোন ঠাইৰ পৰা হৈছে? অপশ্যন দি আছে জয়ন্তীয়া হিলছ, পাটকাই হিলছ, মণিপুৰ হিলছ, কাৰ্বি প্লেটো। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, মণিপুৰ হিলছ।
মণিপুৰ হিলছৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, এমংছ দ্য ফলোয়িং ব্ৰিজেছ হুইচ ওৱান ইজ এট দ্য ইষ্টাৰ্ণমোষ্ট প্লেচ? নিম্নলিখিতসমূহৰ ভিতৰত কোনখন দলং আটাইতকৈ পূব প্ৰান্তত অৱস্থিত? অপশ্যন দি আছে শৰাইঘাট ব্ৰিজ, ভূপেন হাজৰিকা সেতু, নৰনাৰায়ণ সেতু, বগীবিল ব্ৰিজ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ভূপেন হাজৰিকাৰ সেতু। ভূপেন হাজৰিকাৰ ব্ৰিজটো হৈছে আটাইতকৈ পূব প্ৰান্তত অৱস্থিত। এই ভূপেন হাজৰিকা সেতুটোক ঢলা শদিয়া ব্ৰিজ বুলিও জনা যায়। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য কেপিটেল অফ আছাম শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিং। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ এৰিয়া? মাটিকালিৰ ফালৰ পৰা অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? অপশ্যন দি আছে ডিমা হাছাও, মৰিগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, চাউথ চালমাৰা মানকাছাৰ হৈছে মাটিকালিৰ ফালৰ পৰা অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? অপশ্যন দি আছে ৰঙা নদী, ধনশিৰি, সোৱণশিৰি, পুঠিমাৰী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী। এই সোৱণশিৰিটো হৈছে ৰাইট বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। জোৰ পুখুৰী ইজ এ পাৰ্ট অফ হুইচ টেম্পল? জোৰ পুখুৰী কোনটো মন্দিৰৰ এটা অংশ? অপশ্যন দি আছে নৱগ্ৰহ মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, শিৱদৌল। ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট কৰি জনাব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাটছিং।